একচুৱেলি আপোনালোকে এইটোও দেখিছে যে কিবা আমাৰ প্ৰেচিডেণ্ট ৰতন ইংতি ছাৰে কিছুমান ছাইট ভিজিট কৰিছিলে যোৱাকালি ফৰেষ্টৰ যোনটো স্কেমৰ কথা আমি কৈ আছিলোঁ সেই কথালৈকে তেওঁ কেইটামান ছাইটত ভিজিট কৰিছিলে তো সেইটোৰ বিষয়ে আমি কেইটামান কথা ক'ব বিচাৰিছোঁ বেচিকলি যোৱাকালিৰ যোনটো আমি প্ৰেছ মিটটো দেখা পাইছোঁ সেইটোৰ এগেইনষ্টত মই কেইটামান তেওঁলোকে বহুতখিনি পইণ্টছ দিছে চ' মই পইণ্ট ৱাইজ তেওঁলোকক আনচাৰ কৰিব বিচাৰিছোঁ স্পেচিয়েলি টু লাইটেন ইংলেণ্ড বিকজ তেওঁ বহুতখিনি কথা উঠাইছে যোনটোত আমি ভাবোঁ যে তেওঁ যোনটো কি ক'ব বিচাৰিছে আমি নিজেও পাৰ্টিকুলাৰলি বুজা নাই তেওঁ কি ক'ব বিচাৰিছে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট তেওঁ কৈছে যে আমাৰ প্ৰেচিডেণ্ট বোলে ৰতন ইংতি ডাঙৰীয়া তেওঁ বোলে RTI এক্টিভিষ্টহে হয় RTI এক্টিভিষ্ট দৰে কাম কৰি আছে চ' আমি ক'ব বিচাৰোঁ যদি আপুনি যদি তেওঁক RTI এক্টিভিষ্টে কৈছে এটা আমাৰ প্ৰুফ এটা দিয়ক য'ত তেওঁৰ নামত তেওঁ যদি RTI ক'ত মাৰিছে দেখাওক আৰু আকৌ সেইটোৰ এগেইনষ্টত আকৌ আৰু ক'ব বিচাৰিছোঁ যে আমি হ'লো অপজিশ্যনত আছোঁ আমাৰ ৰাইট হয় বা আমাৰ কামেই হয় যে আপোনালোকৰ গভৰ্ণমেণ্টে আমাৰ চিটিং গভৰ্ণমেণ্টে কি কৰিছে কৰা নাই আমি সেইটো যাতে আমি মানুহৰ আগত উল্লেখ কৰোঁ তো সেইটোৰ কাৰণে আমি যদি ছাইট ভিজিট কৰোঁ বা আমি কিছুমান তথ্য ওলাই পিনে আপোনালোকৰ ওচৰত দিওঁ সেইটো তাৰমানে এইটো নহয় যে আমি RTI এক্টিভিষ্ট হৈ যাওঁ আমি আমাৰ অপজিশ্যনৰ ৰোলটো প্লে কৰি আছোঁ সেইটো তেওঁ বুজি পাব লাগে আৰু তেওঁ কৈছে যে কংগ্ৰেছে বোলে একো কৰাই নাই কাৰ্বি আংলঙৰ পৰা ফাৰ্ষ্ট অফ অল কাৰ্বি আংলং হৈছেই কংগ্ৰেছৰ কাৰণে তেওঁলোকে যে বাৰে বাৰে কৈ থাকে কংগ্ৰেছে যে সেইটো কংগ্ৰেছৰ চৰকাৰৰ ফালৰ পৰাহে হয় সেইকাৰণে তেওঁলোকে সেইটো ভাবি চিন্তি কওক হয় আপোনালোকে ক'ব পাৰে কংগ্ৰেছে কৰা কাৰণে বা কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে একো কৰা নাই বুলি তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে ৰতন ইংতি ডাঙৰীয়া যেতিয়াৰ পৰা প্ৰেচিডেণ্ট হৈছে তেতিয়াৰ পৰা বোলে বহুতখিনি কংগ্ৰেছ মানুহ বোলে কংগ্ৰেছৰ পৰা লিডাৰ্ছ কংগ্ৰেছৰ ৱৰ্কাৰ্ছ বোলে বিজেপিত জইন কৰিছে মহিলাৰ পৰা বুলি কৈছে ব্লকৰ পৰা কৈছে আমি হ'লেও এতিয়া আমি ইয়াত আছোঁ তো আমি জানো যে কাউন্সিলত আমাৰ ইয়াত আমাৰ কমিটিৰ পৰা কোন গৈছে যোৱা নাই কোনটো কমিটি আছে নাই আমি ভালকৈ গম পাওঁ ক'বলৈ গ'লে তেওঁৰ যোনবোৰ এজেণ্ট আছিলে ইয়াত আমাৰ কংগ্ৰেছত সেইবোৰহে ঘূৰি গৈছে সিহঁতে ইয়াত আহি একো স্পেচ পোৱা নাই কাৰণে তেওঁলোকে ঘূৰি গৈছে তো আমি বেচিকেলি আজিৰ দিনাখনত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি এজেণ্ট ফ্ৰী হৈ আছোঁ আমি তাৰপিছত তেওঁলোকে কৈছে যে CM বোলে বহুত হাৰ্ড ৱৰ্কিং হয় আমি মানা নকৰোঁ তেওঁ কাম কৰিছে হপায় কিন্তু তেওঁ বেচিকেলি সবতকৈ বেছি কাম কৰি আছে তেওঁৰ যোনখিনি কোম্পানীজবোৰ আছে সেইখিনি ছুপাৰভাইজহে কৰি আছে তেওঁ কোম্পানীজবোৰে কাম পাই আছে নে নাই কাছে কনষ্ট্ৰাকশ্যন হৈ গ'ল ইংলং এণ্টাৰপ্ৰাইজ হৈ গ'ল বা নেপোটিজমৰ নামত ঢেৰ আছে সেইখিনি আৰু আমি আৰু বাৰে বাৰে উল্লেখ কৰি নাথাকোঁ তেওঁ সেইটো চোৱাতহে ব্যস্ত আছে আৰু তেওঁ যে ডেইলি বেচিছত যে জইনিঙত যে ঘূৰি আছে কাউন্সিলৰ কাম কেতিয়া কৰি আছে তেওঁ গোটেই টিম কাৰ্বি আংলং লৈ গোটেই কাৰ্বি আংলঙত ঘূৰি আছে তো কাউন্সিলত কোন বহি আছে আমি ইমান দিন ধৰে আমি কাৰ্বি আংলঙত আছে আমি জানো যে কাউন্সিলে কিমান কাম কৰে নকৰে আগত কেনেকৈ মানুহে গ'লেই যে তাত EMহঁতক পায় EMহঁতে থাকে নিজৰ চেম্বাৰত আজি মই সুধিব বিচাৰোঁ যে আজিকালি EMহঁত নিজৰ চেম্বাৰটো চিনি পাই জানো নিজৰ চেম্বাৰত বহে জানো মানুহবোৰে গৈ পিনি পাই জানো আজিকালিতো কাউন্সিলত মানুহ যোৱা বন্ধই কৰিলে সেইটো এটা কথা তাৰপিছত তেওঁ কৈছে যে ফৰেষ্টৰ যোনটো আমি যে কৈছোঁ বাৰে বাৰে যে আমাৰ ইয়াত অলমষ্ট 190 crores 200 crores যোনটো আমি স্কেম হৈছে বুলি কৈ আছোঁ সেই স্কেমৰ বিষয়ে তেওঁ কৈছে যে কাউন্সিলৰ বাজেটে 400 crores আৰু সেইটোৰ মাজত ফৰেষ্টৰ কাৰণে বোলে 15 crores 90 lakhs আমি সেইটো কথা কোৱাই নাই আমি আপোনালোকৰ পৰা ইয়াৰলি বাজেটৰ হিচাপ খোজাই নাই আমাক লাগে স্পেচিয়েল গ্ৰাণ্টৰ পৰা আপুনি যোনটো পইচা আহে ফৰেষ্টৰ কাৰণে সেইটো দি কি কৰিছে SOPD ফাণ্ড দি আপোনালোকে কি কৰিছে আমি সেইটো জানিব বিচাৰোঁ আপোনালোকৰ পৰা একাউণ্টেবিলিটি বিচাৰিছোঁ আপোনালোকে যে কৈছে যে বোলে গৈ পিনি বোলে তাত বোলে আছে নাই বুলিতো কোৱা নাই আছে বুলি তেওঁ কৈছে কিন্তু হাতী কেম্পত এটা তেওঁ পাইছে 1.5 বিঘামান তাত আছে বুলি কৈছে কিন্তু একচুৱেলি মই আপোনালোকক ফেক্ট এণ্ড ফিগাৰ্ছ কৈ দিওঁ যেতিয়া তেওঁলোকে হপায় নেক্সট টাইম লাইটেন ইংলেণ্ডে যেতিয়া আহে সেই ফেক্ট এণ্ড ফিগাৰ্ছবোৰ তেওঁ আকৌ ক্ৰছ চেক কৰি লয় তাতে এইটোত আছে মেইনটেনেন্সৰ কাৰণে মেইনলি মেইনটেনেন্সৰ কাৰণে 8,200 hectares that is 61,500 বিঘাজ হয় আৰু
এইটো আপুনি এইটো মেইনটেনেন্সৰ কাৰণে এইটোতে আপুনি আকৌ চাব তাতে only for cleaning alone per hectare 19,860 rupees per hectare pore aru plantation pore 4,34,268 rupees hetu hol apnar plantation karone ami hetu related ami janibo bisaru je teoloke ki korise sandalwood agarwood hetu saplings karone hetu karone ase apnar 21 crore 71 lakhs 10,272 rupees হেইখিনি বস্তু আমি বিচাৰিছো যে কোট আছে যোনটো কই আমি তাত দেখা পাইছো আমাৰ টিমে দেখা পাইছে তাতটো আমি ইমানখিনি বস্তু দেখা পোৱা নাই ইমান আছে আৰু আমাৰ তাত ৰাইট আছে এটো বুজিবলৈ কাৰণে তাৰপিছত একাউন্টেবিলিটি কথা কওঁতে মই আপোনাক কৈ দিওঁ পইচা কিমান উইথড্ৰ কৰা হৈছে প্লান্টেশন আৰু ফৰেষ্টৰ নামত 2023-24 30 crores দুবাৰ হৈছে that is 60 crores 24-25 62 crores withdraw kora hoise aru 25-26 38 crores withdraw kora hoise aru very recently 11th August 30 crores withdraw kora hoise a total of 190 crores has been already withdrawn in the name of plantation maintenance hetu namot already imankhini withdraw kora hoise so a 190 crores is apnaloke je withdraw korse ami hetor accountability bisariso ami koa nai tuliram ramhange ba amar CM je amagote paisa khini bile khai dile ba hek kor dile ami koa nai amak lage accountability ei paisa khini kot kharaj hoise apuni apnaloke amak with documents amak dekhao ekane ki ami jeta site visit koriso tat ami dekha poa nai heitu kotha hol aru teoloke koise je officer ahok আপোনালোকে সাইট কেলে ভিজিট কৰিছে এই সাইট ভিজিট বলে গুটে ড্ৰামা আগলা তো আমি কব বিচাৰো যে CCF DFO দুটা ডিভিজনৰ DFO আৰু DC SP সকলোকে ইনফৰ্ম কৰা হৈছে যে আমাৰ টিম এটা সাইট ভিজিটৰ কাৰণে যাব এই ইনফৰমেশন খিনি দিয়াৰ পাছতো কোনো অফিচাৰ্স নাছিলে তাৰ কোনো এটা অফিচাৰ নাছিলে যোনে তেওঁলোকক আমাৰ যোনখিনি কোৱেশ্চনছ আছে সেইখিনি উত্তৰ দিবলৈ কাৰণে মানুহ নাই আৰু তাত গৈ পিনে একো প্লান্টেশনৰ জাৰ্নাল আমি দেখা পোৱা নাই তো আমি হেইখিনি কথা ক'ব বিচাৰিছো মেইনলি ফৰেষ্টৰ প্লান্টেশনৰ কথা লৈ পিনে তাৰ পিছত আছে তেওঁলোকে কৈছে পতঞ্জলি এণ্ড গডৰেজৰ কথা এইটো কথা তেওঁ বাৰে বাৰে উঠাই আছে আমি কৈছো হিটোত 1,16,250 বিঘাস তেওঁলোকক দিয়া হৈছে বুলি আমি বাৰে বাৰে কৈ আছো আৰু এইটো আমাৰ তাত অৰ্ডাৰ হিচাপতে আছে য'ত যদি এইটো দিয়া হোৱা নাই তেওঁলোকে যোনটো কৈছে যে এইটো গাঁও মানুহে প্লান্টেশন যেনেকৈ কৰিব মানে কৰিব পাৰে তেওঁলোকে খালি গডৰেজ আৰু কিবা দিব লাগে গডৰেজ আৰু পতঞ্জলি খালি বস্তুখিনি সাপ্লাই দিব তো আমি হেইটো বিষয়ত ক'ব বিচাৰো যে যদি হেইটো তেনেকৈ হয় তেনেহলে কেলে সাৰ্ভে আমাক মানে সাৰ্ভে এটা কেলে কাৰণে তাৰপিছত তাত হে অৰ্ডাৰটোত এৰিয়াজ পৰ্যন্ত মেনশন আছিলে লুম্বাজং বলে বকাজান বলে নীলে তেনেকৈ ঢেৰ এৰিয়াজ আছিলে য'ত ক'ত কিমান বিঘাস দিয়া আছে হেতু লিখা আছিলে তাৰ ওপৰত এটা ষ্টাডি কমিটি এটা বহোৱা হৈছে কনস্টিটিউটিং অফ শ্ৰী মুকুল কুমাৰ শইকীয়া IAS প্ৰিন্সিপাল সেক্ৰেটাৰী শ্ৰী CM তাৰো ল্যান্ড এণ্ড ৰেভিনিউ সেক্ৰেটাৰী আৰু শ্ৰী দিলীপ তেৰাং ACS সেক্ৰেটাৰী PNRD শ্ৰী ইবন তেৰণ ACS ডেপুটি সেক্ৰেটাৰী এগ্ৰিকালচাৰ আৰু শ্ৰী মিজি গ্ৰো স্পেশাল সেক্ৰেটাৰী টু CEM তেওঁলোকৰ এটা বনোৱা হৈছে আৰু হে ষ্টাডি কমিটিটো ফৰ্ম কৰা হৈছে টু সাইন এন MOU উইথ পতঞ্জলি এণ্ড গডৰেজ সো যদি আমি ক'ব বিচাৰো যদি হে আমাৰ মানুহে যদি প্লান্টেশন কৰিব আমাৰ মানুহে যদি বস্তুখিনি গোটে লাভখিনি পাব তেনেহলে পতঞ্জলিক আপোনালোকে 50 বিঘা দিও 100 বিঘা দিও প্লান্টৰ কাৰণে ইমান মাটি নালাগে নহয় প্লান্ট এটা বহাবলৈ ইমান মাটি নালাগে তো 1,16,000 বিঘা দিয়া কি ধেমালি কথা নেকি প্লান্টেশন সবে নিজৰ গোটে কৰিব মোৰ কৰিব মন থাকিব পাৰে তাৰ কৰিব মন নাথাকিব পাৰে তো নিজে কৰি ল'ব এটা আপোনালোকে বাধ্য কৰিব নোৱাৰে নহয় মানুহ যেনেকৈ আজি ৰাবাৰ বাগান আছে সকলোৰেটো ৰাবাৰ বাগান নাই যাৰ ইচ্ছা সি কৰিছে তো তেনেকৈ আপোনালোকে 1,16,000 বিঘা আপুনি কাৰবাৰ নামত MOU এটা সাইন কৰি ল'ব আৰু আপোনালোকে যে মানুহ বাধ্যতা এটা পেলাই দিব যে আপোনালোকে পামৰ প্লান্টেশন কৰক এটোটো কথা নহয় সো হেতুৰ এক্সপ্লেনেশন আপোনালোকে আমাক ভালকে দিব ইষ্টত কিমান আছে ইষ্টত আছিলে 8,000 হেক্টাৰ্ছ আৰু ৱেষ্টত আছিলে 7,200 হেক্টাৰ্ছ 7,500 হেক্টাৰ্ছ
টেঙা আমৰ কথা, সেইটো মই ক'ব বিচাৰিছোঁ। আপোনালোকেহে টেঙা আম বেছি আছে, আমি বেছি থকা নাই। আপোনালোকে যিমান মিছা কথা কৈ আছে, আপোনালোকে যিমান ফাঁকি মাৰি আছে, এইটো ৰাইজে দেখাই পাইছে। তো আপোনালোকেহে টেঙা বেচা বন্ধ কৰক। আমি যিখিনি কথা সুধি আছোঁ আপোনালোকে সেইখিনি উত্তৰ দিয়ক। গোলকৈ কথাখিনি কৈ নাথাকিব। আপোনালোকে সদায় আমি যিখিনি কুৱেশ্যন কৰোঁ, আজি যেনেকৈ মই আপোনাক পইণ্ট টু পইণ্ট আনচাৰ দিছোঁ, নেক্সট টাইম এই পইণ্টছখিনি আপুনি লিখি ল'ব আৰু এই পইণ্টছকেইটাৰ আনচাৰ দিব। আপোনালোকে যি য'ৰ বেচলেছ কথা কৈ নাথাকিব আপোনালোকে। আৰু এটা কথা, তেওঁলোকে কালি একশ্যন প্লেনত 15 লাখ টকাহে আছে বুলি কৈছে। এই যে মানে 190 টকাৰ কথা এইটো SOPD আৰু স্পেচিয়েল গ্ৰাণ্টৰ হয়। স্পেচিয়েল গ্ৰাণ্ট আৰু SOPD মিলাই পিনি আমাৰ 290 crores আমাৰ এটা পেকেজ আছিলে ফৰ প্লান্টেশ্যন এণ্ড কিবা, সেইটোৰ কথাহে কৈছোঁ। আমি এনুৱেল একশ্যন প্লেনৰ যোনটো তেওঁলোকে 15 crores and 90 lakhsৰ কথা কৈছে, আমি সেইটোৰ কথা কৈ থকা নাই। চ' তেওঁ বুজি পাব লাগে যে কোটি কথা যে আমি কৈছোঁ, সেই কোটি কথাটোহে কৈছোঁ, SOPDৰ পইচা কথাহে কৈছোঁ, সেই 15 crores কথা কৈ থকা নাই আমি। তাৰপিছতে তেওঁ কৈছে যে ৰতন ইংতি ডাঙৰীয়া যেতিয়া তেওঁ এডুকেশ্যন EM আছিলে, তেতিয়া বোলে পাৰ চাইকেল বোলে 50,000 rupeesত বোলে দিয়া হৈছিলে 2012ত। চ' আমি কওঁ যে আপোনালোকে কৈয়ে আছে যেতিয়া এনকুৱাৰী এটা বহাই লওক। আপোনালোকে আমাৰ প্ৰেচিডেণ্টৰে এনকুৱাৰী কৰাই লওক আৰু তাৰ ওপৰতে আপোনালোকৰ CMৰো কৰাই লওক। আমি ভয় নাখাওঁ কিবাৰ পৰা, এনকুৱাৰীৰ পৰা, আপোনালোকে কৰাই লওক। কিন্তু আপোনালোকে যে এনে মিছামিছি কথা যে কয়, আপোনালোকে সেইটোৰ প্ৰুফ আমাৰ তাত আছে, আমি সেইকাৰণে নেদেখাওঁ এতিয়া। আপোনালোকে এইখিনি বস্তু আপোনালোকে এনকুৱাৰী আনক, এনকুৱাৰীটো যেনেকৈ আনে আমি গোটেইখিনি তথ্যখিনি আপোনালোকৰ ওচৰত দি দিম। আপুনি কথা ওলাইছে যে বোলে ৰতন ইংতি ছাৰৰ ককাইক বোলে বিজেপিত আছে, তেওঁ বোলে ঢেৰ কথা কৈছে। তেওঁ আগৰ পৰাই বিজেপি আছিলে আৰু আমি কি নাজানো নেকি? আপোনালোকে প্ৰেছাৰত মানুহ কি খুৱায় বা কি কৰায় আমি কি গম নাপাওঁ নেকি? চ' দিছ ইজ কমপ্লিটলি প্লেচলেছ। এইটো আমাৰ এইখিনি বস্তুৰ লগত একো লেনা দেনাই নাই। আমি কথা পাতি আছোঁ ইয়াত, আপোনালোকে আৰু আপোনালোকৰ CMে কি কৰাপশ্যন কৰিছে আমি সেইটো কথা কৈ আছোঁ আৰু আপোনালোকে এই কৰবাৰ কথাখিনি ওলাই লৈ আনে আপোনালোকে। তাৰপিছত আপোনালোকে ৰোডৰ কথা এটা কৈছে, লাইচেন ইংলেণ্ডে ৰোডৰ কথা কৈছে। হাওৰাঘাটৰ পৰা ৱেষ্ট কাৰ্বি আংলঙৰ বোলে ৰাস্তা বনা হৈছে, ডকমকাৰ পৰা ৰংমংবেৰ ৰাস্তা, বৰপুং তাৰাপুঙৰ ৰাস্তা তেওঁ কৈছে। সেইখিনি ৰাস্তা আপুনি যদি গম নাপায় আপোনাক জনাই দিওঁ, MOS 1ৰ সময়ত কৰাৰ কিবা হয়। বস্তু এনেই আপোনালোকে গোটেইখিনি মানে বেনিফিট আপুনি ল'ব নিবিচাৰিব। আমি কংগ্ৰেছেও বহুত কাম কৰিছোঁ, সেইখিনি কথা হ'ল। আৰু যোনটো চেণ্ডেলউড আৰু আগাৰউডৰ কথা কৈছিলোঁ, সেইটোৰ কাৰণেও অলমষ্ট around 3,750 বিঘাজ সেইটো আছিলে। চ' সেইটোতো আমি দেখা পোৱা নাই, সেইখিনি বস্তু নাই। চ' বিশেষকৈ আমাৰ এইখিনি বস্তু তেওঁ মই গোটেইখিনি পইণ্টৰে আনচাৰটো দিলোঁ। তো আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে মোক সুধিব পাৰে। সৰু কোৱেশ্যন কৰিছিলে মানে কালি লাইচেনা যিখন প্ৰেছমিট দিলে, সেই প্ৰেছমিটখন এটা কথা উত্থাপন কৰিছে যে যিখিনি বস্তু ব্যৱহাৰ হৈ গ'ল, সেই ব্যৱহাৰ হৈ যোৱা এইখিনি ৰৈ গ'ল মানে পেটিশ্যনখিনি, সেই বস্তুখিনিকে মানে শ্ব' কৰিবৰ কাৰণে মিডিয়াক লৈ গৈছে আৰু মিডিয়াৰ সন্মুখত যাতে বাহবা মানে ৰাইজৰ মাজত এটা প্ৰকাশত আহিব পাৰে সভাপতিয়ে, সেইটো কাৰণে মানে মিডিয়াক ইউজ কৰা হয় বুলি মানে লাইচেনাই প্ৰেছমিটত উল্লেখ কৰিছিল। যিখিনি বস্তু ৰৈ গ'ল মানে সেই ৰৈ যোৱা বস্তুখিনিকে মানে দেখুৱাবলৈ মানে সাংবাদিকৰ হৈ পাৰে। আচ্ছা ঠিক আছে, যদি তেনেকেই কৈছে তেওঁলোকে যে এই থাকি যোৱাখিনিহে আছিলে ইয়াত, বাকীখিনি আমি গোটেই ৰুলোঁ, তেওঁলোকে সেইটোৱে ক'ব বিচাৰিছে। ঠিক আছে, তেনেহ'লে আমাক প্ৰুফ দিয়ক না আপোনালোকে ক'ত ৰুইছে। 190 কোটি টকাৰ প্লান্টেশ্যন বা যিকোনো বস্তু আপুনি ক'ত কি কৰিলে আমাক দেখাওক সেইখিনি বস্তু। 190 crores is not a joke. 190 crores is a lot of money. 190 crores ইমানত যদি প্লান্টেশ্যন হৈ যায়, কাৰ্বি আংলঙত আজি গোটেই গছে গছ হ'ব লাগিছিলে। সেইটোৰ জেগাত উল্টা যিমানখিনি গছ আছিলে সেইখিনি কাটি মেলি শেষ কৰিছে। তেওঁলোকে CM ইমান বাহিৰত যায়, তেওঁলোকৰ টীম ইমান বাহিৰত যায়, অলপমান শিকি আহিব লাগে। বেংগলোৰ গৈছে নে নাই আপোনালোকে এটা চাব। বেংগলোৰত গছ কাটাতকৈ তেওঁলোকে ফুটপাথটো তেনেকৈ বনায় যাতে গছটো বাচি যায়। আমাৰ ইমান বুঢ়া গছ, যোনখিনি মই সৰু থাকোঁতে মই দেখা পোৱা গছ, সেইখিনি গছ কাটি মেলি শেষ কৰি দিছে। তেওঁলোকে কিবা এটাতো ব্যৱস্থা কৰিব পাৰিলে হয় সেইটো বস্তু বচাবলৈ। আৰু ফৰ ডেট মেটাৰ ৰোড ব্ৰডেনিং হয় দৰকাৰ, কিন্তু ৰোড ব্ৰডেনিঙৰ নামত তেওঁলোকে যে ইমান ডিফৰেষ্টেশ্যন কৰি আছে সেইটো মই ভাবোঁ যে দৰকাৰ নাই।
আৰু এইখিনি আমাৰ ডিপুত ইমানো যে গাড়ী হোৱা নাই বা ইমানো ট্ৰাফিক জাম হোৱা নাই যে আমাৰ ৰোড ব্ৰডেনিঙৰ ইমান দৰকাৰ আমাৰ যে 4 লেন টাউনৰ ভিতৰত লাগে আমাৰ এইটো দৰকাৰেই নাই তাতছে সেইখিনি পইচা আপোনালোকে সাইডৰ ৰাস্তাখিনি বনাওক গাঁৱৰ ৰাস্তাখিনি বনাওক আপোনালোকে হেতু কৰা জেগাত অলৰেডি য'ত ৰাস্তা আছে হেতুতে আকৌ ভাঙি মেলি বিজনেছেছ ভাঙাই মেলি গছ কাটি মেলি আপোনালোকে ইয়াত আকৌ কৰি আছে তাতছে গাঁৱৰ ৰাস্তাবিলাক বনাওক আমি ৰিসেন্টলি দেখিছো চিংথঙত মানুহ আজিলৈকে মানে কান্ধত উঠাই উঠাই লৈ যাব লাগে সেইখিনি ৰাস্তা বনাওক গৈ আপোনালোকে ইয়াত য'ত ডিপুত অলৰেডি ৰাস্তা আছে ইয়াত এনেকৈ ট্ৰাফিক জাম হোৱাই নাই ট্ৰাফিক জাম মেইনলি বিকজ এই ফ্লাইঅভাৰটো হৈ থকাৰ কাৰণেহে চাগে হৈছে তাৰ বাহিৰে হোৱাই নাই তো এই আমি ভাবোঁ যে আননেচেচাৰিলি তেওঁলোকে মানে ফাণ্ডছ মিছ ইউটিলাইজ কৰিছে তাতছে তেওঁলোকে গাঁৱৰ ডেভেলপমেণ্টৰ কথা ভাবিব লাগে আৰু এটা সেই ডায়েৰীখনত মনৰ সজা কথা লিখি পেলাই ৰাইজক আহি পেলাই দেখুৱাই সেয়া গৈ পেলাই প্ৰশ্ন উত্থাপন কৰে কিন্তু সেইটোৰ কোনো তথ্য নাই বেছলেছ সেইটো কথাও যোৱাকালি তেনেকৈতো আজি ময়ো ডায়েৰী লিখি আহিছোঁ সেই বুলি মই ডায়েৰীৰ পৰাইতো কৈছোঁ কিবা তথ্য নথকাৰ কথাটো কোৱা নাই আমি যেতিয়া কিবা এটা প্ৰেছ মিটলৈ আহোঁ চবে হোমৱৰ্ক কৰি আহিব লাগে তেতিয়ালৈকে আমি ৰাইজক এড্ৰেছ কৰি আছোঁ ৰাইজে দেখা পাব আমি যি কৈ আছোঁ কোৱা নাই আমি যদি লিখি নাহোঁ আমি যদি এটা ষ্টাডি কৰি নাহোঁ তো আমি গোটেই উল্টা ফুল্টা কথা ক'লে দেখোন গোটেই ৰাইজে দেখোন গমেই নাপাব একচুৱেলি কি হৈছে আৰু কংগ্ৰেছে বৰ্তমান সেইটোৱে কৰি আছে যে আমি ৰাইজক দেখাব বিচাৰিছোঁ ইন একচুৱেলিটিত বিজেপি গভৰ্ণমেণ্টে কি কৰি আছে বিজেপি গভৰ্ণমেণ্টে ক'ত কি কৰি আছে সেইটো দেখাব বিচাৰিছোঁ আৰু সেইটো যদি তেওঁলোকে বেছলেছ কথা বুলি কয় তেনেহ'লে আৰু আমাৰ আৰু একো বেছিকলি কথা ক'বলৈ নাই আৰু